এই পৃথিৱীত অসম্ভৱ বুলি একো নাই। আমিয়ে সকলো কৰিব পাৰোঁ যিবোৰ আমি ভাবিব পাৰোঁ, আৰু আমিয়ে সকলো ভাবিব পাৰোঁ যিবোৰ আমি আজিলৈকে ভবা নাই। আপুনি এই কামটো নিৰ্বাচন কৰক যিটো কাম কৰি আপুনি আনন্দ পায়। চাব, আপুনি জীৱনজোৰা কাম নকৰি অকল আনন্দহে কৰিব। তুমি যি ভাবা সেয়াই হ'ব। যদিহে তুমি নিজকে কমজোৰি বুলি ভাবিছা, তেনেহ'লে তুমি কমজোৰি হৈ যাবা। যদি তুমি নিজকে বলী বুলি ভাবিছা, তেনেহ'লে শক্তিশালী হৈ যাবা। আনে কি কৰিছে সেইটো ভাবাতকৈ নিজে কি কৰিছা সেইটো ভাবাহে বেছি দৰকাৰী। আৰু আনে কি ভাবিব সেইটো ভাবাতকৈ নিজে কেনেকৈ নিজক আগুৱাই নিব পাৰিছে সেইটো ভাবি চাব। আনক শুধৰণি কৰিব যোৱাৰ আগত নিজক শুধৰণি কৰিব। তেতিয়াহে আনে আপুনি কি কৈছে বা কি ক'ব বিচাৰিছে সেইটো গুৰুত্ব দিব। মানুহৰ জীৱনটো দুদিনীয়া, গতিকে এই দুদিনীয়া জীৱনত অহংকাৰ কিহৰ? এই দুদিনীয়া জীৱনত কিবা এটা ভাল কাম কৰি যাব, তেতিয়া সদায় অমৰ হৈ থাকিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।